बाक्सा जिल्लानि सिङाव थानाय गाव पन्चायतआव गोबां जाख्ल'नायनि अजदाव ओनसोलनि रायजो राजाफोरा पन्चायत आफादगिरिनि सायाव गोख्रों मुद्राबानि स्लगानजों धरना होनायजों गुदुं थासारि। जाथाया जादों बाक्सा जिल्लानि बेन्दोंआव थानाय 95 नं बगरीबारि गाव पन्चायत आफादगिरि फारुक आब्दुल्लाया महामारी कर'ना भाइरासनि थासारियाव रायजो राजानि थाखाय फैनाय रांखावरिखौ जाख्ल'नायखौ मिन्थिनानै रायजो राजाफ्रा थाबैनो जाख्ल'ग्रा 95 नं गाव पन्चायतनि आफादगिरि फारुक आब्दुल्लाखौ खानो नांगौ होननानै दाबि दैखांदों आरो जाख्ल'नाय फारुक आब्दुल्लानि हेंथायै पुलिस बिफाननो एफआइआरबो होनाय जादों होननानै जोंनि खौरांगिरिनि सायाव रोखा फोरमायो। आसलते घटना हल जे जोआबिलो आमार एइखन गाँव पन्चायतत इडिएफर प्रेसिडेंटे दुर्नीति करिছিল तार परिप्रेक्षितत एबार निर्वाचनत राइजे जनसाधारणे एबुखु आशा लई कংগ্ৰেছৰ सभापतिक आमार जिपिले क्षमताলৈ आनिले किन्तु क्षमतात आनिए तो विभिन्न जनक विभिन्न प्रलोभन दिছিল कारोबाक কৈছিল आपुनि एजन बेकार लरा এনেকৈ থাকিব নালাগে কংগ্ৰেছৰ পক্ষত আহক বা মোৰ পক্ষত আহক মই ফাৰুক আব্দুল্লাৰ পক্ষত আহক আহিলে আপোনাৰ বেকাৰ সমস্যাটো দূৰ হৈ যাব কিন্তু এটুতো তেওঁৰ এটা প্ৰলোভন আছিল এনেকৈ কৰি কৰি তেওঁ এদিনত কি কৰিলে আমাৰ পঞ্চায়তত 95 নং বগৰীগুৰি গাঁও পঞ্চায়তত বিভিন্ন আঁচনি ধৰি সেই আঁচনি এটকা কাম নকৰাকৈ তেওঁ আত্মসাৎ কৰি তেওঁ নিজৰ নামত নামি বেনামি সম্পত্তি পাহাৰ কৰিছে অৰ্থাৎ বগৰীগুৰি পঞ্চায়তৰ পৰা তেওঁ লুটপাট কৰি লৈ আছে আৰু বালাবিটা কলভঙা তেওঁ বিল্ডিং মাৰ্বল পাথৰে তেওঁ বিল্ডিং বনাই আছে গতিকে তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে যে আপগ্ৰেডেশ্যন অফ ৰুট ফ্ৰম ৰাজিবল হাউচ টু ৱেষ্ট সাইড এট ভেটুমাৰী টুপ ইয়াৰ নামত 4,10,000 টকা আবণ্টন দি এটা শিলো নেপেলাকৈ তেওঁ এই 4,10,000 টকা আত্মসাৎ কৰিছে অৰ্থাৎ তেওঁ লুণ্ঠন কৰিছে পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতি ফাৰুক আব্দুল্লা নিজে ইয়াৰ উপৰিও ইম্প্ৰুভমেণ্ট অফ বিল্ডিং উইথ চেনিটেশ্যন এণ্ড ড্ৰিংকিং ৱাটাৰ ফেচিলিটি অন 196 নাম্বাৰ অঙ্গনবাদী সেন্টার এট ভেটুমাৰী টু ওয়ার্ড নাম্বার 3 ইয়াৰ নামতো 1,15,000 টকা অঙ্গনবাদী সেন্টারত আবণ্টন দিয়াৰ নামত এটকা কাম নকৰাকৈ কোনো ৰং চং নকৰাকৈ গোটেই পইচাখিনি আত্মসাৎ কৰিছে গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ প্ৰশাসনক আহ্বান জনাইছোঁ এনে দুৰ্নীতিৰ সঠিক তদন্ত কৰি তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ আমি দাখিল কৰিছোঁ আমি অলৰেডি এফআইআৰ দাখিল কৰিছোঁ আগন্তুক দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন হ'ব যদি চৰকাৰে ইয়াৰ প্ৰতি সঠিক ব্যৱস্থা গ্ৰহণ নকৰে আমি ভয়াৱহ গণতন্ত্ৰ আন্দোলন গঢ়ি তুলিম ইভেন আমি সৰ্বক আৰক্ষী চকীৰ ওচৰত আমি আৰু ভায়া হৈ আমি দাখিল কৰিছোঁ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টে কি কৰিছে গেন্দাগঞ্জ হাই মাদ্ৰাসাত কমিউনিটি হলৰ আবণ্টন দিয়ে 8,50,000 টকা কাম নকৰাকৈ ইভেন কি তেওঁৰ নিজৰ ককায়েক সেই স্কুলৰে এজন শিক্ষক হয় তেওঁৰ নামত ৱৰ্কিং প্ৰেচিডেণ্ট বনাই সেই টকাখিনি প্ৰেচিডেণ্ট প্লাছ শিক্ষক প্লাছ পঞ্চায়ত সচিবে লুণ্ঠন কৰিছে আব্দুল মতিন মাষ্টাৰ সেই এদিন আহিছিল তদন্ত কৰিলে ৰিপৰ্ট চিপৰ্ট লৈ গৈছে ইয়াৰ পিছত আমাৰ 95 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি মাননীয় ফাৰুক আব্দুল্লা লগতে পঞ্চায়তৰ সচিব তাৰুক শাহ নাথে আমাৰ পঞ্চায়তত বহুত দুৰ্নীতি কৰিলে দুৰ্নীতিৰ মাজত আপোনালোকে চাওক কৰোনা মহামাৰীৰ সময়ত যেটো স্যানিটাইজাৰ কৰাৰ কাৰণে 3,01,000 টকা আমাক আবণ্টন দিছিল আজিলৈকে স্যানিটাইজাৰ কত কৰা নাই দ্বিতীয়তে মাস্ক দিয়াৰ কাৰণে 62,500 টকা দিছিল মাস্ক 62,000 টকা যদি মাস্ক বিতৰণ কৰে কমসে কম 6-7,000 মাস্ক দিব পাৰিম আজি আমাৰ ইয়াতে 6-7,000 ভোটাৰে নাই তথাপিও আমাক এতে মাস্ক দিয়া নাই আমি মাস্ক কত পোৱা নাই তাৰ পিছত চাওক গেন্দাকন হাই মাদ্রাসার তাতে একটা কমিউনিটি হল আছিল 8.5 লাখ টাকার 8,52,000 টাকার এই 8,52,000 টাকার কামটোর এটু ভিএমসির সভাপতি এই স্কুলরে সরকারি মাস্টার যিজন তার মানে মতিন মাস্টার বুলি কয় তেওঁ ফাৰুক আব্দুল্লাৰে নিজৰে খুৰা তেওঁক ভিএমসিৰ সভাপতি দি তাৰ মানে নিজে খুৰাই আৰু ভাতিজা যাতে ভালদৰে এইটো কাম আত্মসাৎ কৰিব পাৰে তাৰ কাৰণে যাতে ৰাইজে গম নাপায় সেই কাৰণে নিজৰ খুৰাকে দিছে ভিএমসিৰ কমিটি দি এই পইচাখিনিৰ সম্পূৰ্ণ কাম নকৰাকৈ পইচাখিনি খাই দিছে
চাইছে যে যি বৰ্তমান কৰোণা মহামাৰীয়ে মানে সমগ্ৰ পৃথিৱীখন গ্ৰাস কৰিছে, এই সময়ত চৰকাৰে আবণ্টন দিয়া আমাৰ জিপি লৈ 95 নং বগৰীপাথাৰ গাঁও পঞ্চায়তলৈ আবণ্টন দিয়া চেনিটাইজাৰ আৰু মাস্কৰ নামত 3,01,234 টকা, চেনিটাইজাৰৰ নামত আৰু মাস্কৰ নামত 62,500 টকা, এইখিনি টকা আমাৰ চৰকাৰে আমাক দিছে মাস্ক আৰু চেনিটাইজাৰৰ কাৰণে। কিন্তু সভাপতিয়ে আৰু এইটো সচিব থাকিব লাগিব, তাৰক শ্বাহ নাম, তেওঁৰ সচিবৰ নাম তাৰক শ্বাহ আৰু সভাপতি ফাৰুক আব্দুল্লাই, এই দুয়োজন মিলি পেলাই এটা মাস্ক আৰু এটা চেনিটাইজাৰো নিদিয়াকৈ, ৰাইজক নিদিয়াকৈ এই গোটেইখিনি টকা তেওঁলোকে আত্মসাৎ কৰিছে।